Yes! I go! সঁচা আহিল নে? Yes! সঁচা আহিল? Phone ka. সঁচা আহিল? Phone ka. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ প্ৰথমখিনি দেখি গমেই পাইছে নহয়, নিশ্চয় কিবা এটা ভাল খবৰ আহিছে। হয়, সেইদিনা আমাৰ জীৱনৰ বাবে বহুত ডাঙৰ ভাল খবৰ। মনটো মানে ইমানেই উগুল থুগুল লাগি আছিল যে তেওঁ কিবা সুধিছে, মই কিবা কৈ আছোঁ, মানে ভুলকৈ কৈ আছোঁ। আৰু তেওঁ দেখিছে নহয়, মোবাইল টিপিব পৰা নাই, মানে ইমান হাতখন কঁপিছে, পূৰা নাৰ্ভাছ হৈ আছে গোটেই মানুহজন। দুই কলে ভুল বলাইছা তুইহে নেকি? কঁপি আছে, কঁপি আছে। ধৈৰ্য ধৰি কচোন লাহে লাহে, ইমান কঁপি আছা কিয়? 11 অক্টোবৰৰ দিনাখন ৰাতিপুৱা সোনকালে খাই বৈ আজৰি হৈ ধুনীয়াকৈ এনেকৈ মোবাইলটোকে লৈ মানুহজনে বহি আছে, ৰিজাল্ট আহিব বুলি। কিমান সময় যে ৰৈ আছে। I go! সঁচা আহিল নে? Yes! সঁচা আহিল? Phone ka. সঁচা আহিল? Phone ka. অৱশেষত ভাল খবৰটো আমি পালোঁ। সঁচা আহিল? Khole phone ka. Tunko dekhai asu roba. Khole phone koribo disilo nai. Waiting থাকে কিনে মই। Goba confirm Mumbai. ধৈৰ্য ধৰা না। Roba. এক মিনিট ৰ মই আৰু কনফাৰ্ম হৈ আছো। এয়া তেওঁ ভাইটিৰ চাকৰিৰ ৰিজাল্ট চাই আছে। সঁচাকৈ তাৰ নামটো আহিলেও আনন্দ দেখিছে নহয়। ভিনিয়েকৰে কিমান যে আনন্দ নহ'বনো কিয়, সি কিমান কষ্ট কৰিছে নহয়। কালি দে তুমি ইমান কান্দিছা কিয়? হ'ব। এয়া হৈছে আনন্দৰ চকুলো। এইখিনি সময়ত যে কি কৰিছিলোঁ নিজে ইমান আনন্দ লাগিছিল, আনন্দতে কান্দিলোৱে আৰু। আজি আমাৰ ভাইটিৰ আছাম পুলিচৰ নামটো আহিছে, গতিকে আমি ভাবি আছিলোঁ নামটো অহাৰ লগে লগে এবাৰ যাম বশিষ্ঠ মন্দিৰলৈ বুলি। এয়া দুয়োটাই ওলালোঁ বশিষ্ঠ মন্দিৰ, তাৰপিছত বাহিৰে বাহিৰে একদম ঘৰলৈহে যাম আৰু। মনটো বহুত ভাল লাগিছে আৰু দুখো লাগিছে আনন্দতে, গতিকে এতিয়া গৈ থাকোঁ। কিমান ভাল লাগিছে অ', আজি ভাল দিন। ইফালে এইফালে দেখিছোঁ গণেশ বাবা, কিমান ভাল লাগিছে। ভাবি থৈছিলোঁৱে যেতিয়া চাকৰিৰ ৰিজাল্টটো অহাৰ লগে লগে মন্দিৰলৈ যাম, গতিকে এয়া দেৰি নকৰিলোঁ আৰু ফটাফট আজৰি হৈ মন্দিৰলৈ বুলি আহিলোঁ। আৰু এয়া বশিষ্ঠ মন্দিৰ পালোহিয়ে। দেখিছে নহয় ইমান ধুনীয়া হৈ আছে পৰিৱেশটো। আহি চাকি ধূপ ধুনীয়াকৈ কিনি ল'লোঁ। ভাবিছিলোঁ শৰাই দিম, কিন্তু আজি সময়ে নহ'ব, গতিকে ধূপ চাকিকে জ্বলাই থৈ যাওঁ। যোৱাৰ পিছত যেতিয়া আকৌ ঘূৰি আহিম, তাৰপিছত আহিম আৰু এবাৰ শৰাই দিবলৈ। মই ধূপ চাকি জ্বলাই উভতি আহিলোঁ। আজি মন্দিৰত এখন বিয়াও হৈ আছিলে জানেনে। ইমান ভাল লাগিছে মনটো, যোনফালে গৈছোঁ মানে ভালেই দেখিছোঁ। মানুহজনৰ আনন্দ দেখিছে। ৰুমৰ পৰা ওলাইছোঁ ঘৰলৈ বুলি। ভাইটিটো বহুত কষ্ট হৈছে, সি মানে বহুত কষ্টৰ মূৰতহে চাকৰিটো পাইছে। কিন্তু মানে কি বহুতবাৰ দিয়া নাই বাৰু, এবাৰেই দিছিলে ফাৰ্ষ্ট, হ'লেও সি বহুত কষ্ট কৰিছে। লগতে ভিনিয়েকেও তাৰ কাৰণে বহুত কষ্ট কৰিছে। আমি গাড়ী দেখিলোঁ আৰু আমাৰ মাহঁতো আহিছিলে মেডিকেললৈ বুলি। এয়া গোটেইকেইজন একেলগে যাব ওলাইছোঁ। আহি ভিনিয়েকে ভোৰবন্ধা পায়ে দাড়ি খুৱাই লৈছে, ধুনীয়া হৈ যাব লাগিব বোলে শহুৰৰ ঘৰলৈ, সেইকাৰণে দাড়ি চাড়ি কাটি ধুনীয়াটো হৈ লৈছে। কি কথা পাতিছে? আহি চিধাই ঘৰলৈহে আহিলোঁ, মানুহজনৰ ঘৰত নোসোমালোৱে। আহি ঘৰৰ পৰিৱেশ, মানুহ বহুত আহিছিলে, কিন্তু মই মানে ভিডিঅ' কৰিব পাহৰিয়ে থাকিলোঁ আনন্দতে। আৰু এয়া ৰাতিলৈ শোৱাৰ যোগাৰ। এয়া মোৰ মা আৰু এইফালে মানুহজন, এয়া দুইজনে পূৰা বনোৱাত লাগি আছে। চাকৰি পোৱা খানা পূৰা আজি। এইফালে পুতেকে বনাই আছে মাংস, মাকে বনাই আছে মাছ, আৰু মই চাই আছোঁ যোগালী হয়। চাহ খাই আছে। এয়া হ'ল মায়েক।
কিয় হাঁহিবা? ইমান ভাল খবৰটো হাঁহে নেকি মানুহে কিবা? মা ইমানেই সহজ সৰল যে কৈছে ইমান কৈ থাকিব নালাগে দে, মানুহে হাঁহিব। চাওকচোন বাৰু কি যে কথা কয় নহয়। এয়া হ'ল মোৰ মা আৰু এয়া শাহু মা, দুয়োজনী পূৰা কামত লাগি গৈছে, লগতে ময়ো। ভিনীহেককো এনেই থাকিব দিয়া নাই ৰ'ব, খুব উৎপাত কৰি আছিলে। কৈ আছিলে ভাইটি যদি চাকৰিটো হয় মাংস কিন্তু মই বনাম দেই। গতিকে এয়া মাংস বনোৱা দায়িত্বত তেওঁৰে। ৰাতিও বনাইছে আৰু দিনতো বনাইছে। ইফালে আইতাই চাই আছে নাতি জোৱাইকে মাংস বনোৱা। আচলতে আমাৰ ঘৰখন বহুত কষ্ট কৰি দেউতাই খেতি বাতি কৰি চলাই আছিল। এতিয়া ভাইটিৰ চাকৰিটো হোৱাৰ কাৰণে অকণমান হ'লেও দেউতাৰ কষ্টটো কমিব। সি সদায় চিন্তা কৰে দেউতাৰ কষ্ট কেনেকৈ কমাব পাৰিম। ঘৰখনৰ বাবে সি বহুত কষ্ট কৰে আৰু বহুত নিজেও মানে সহ্য কৰিছে। গতিকে তাৰ চাকৰিটো হোৱাৰ কাৰণে আমি বহুত সুখী। আপোনালোকেও আশীৰ্বাদ কৰিব।